কি হৈছে মানে কালি আমি যোৱাকালিতো ৰাতিপুৱা 10 বাজি একেলগে ভাত খাইছো আমি ভাত চাত খাই পেলাই ল'ৰা লগৰজনী ফোন কৰিছে বলছিল গা ধুব যাম বুলি তাৰপিছত মই কৈছো বাবা তইতো সাঁতুৰিব নোৱাৰ বৰষুণো পৰিছে পানী ডাঙৰ হ'ব নে কি কৈছে নাই পানী ডাঙৰ ফালে নাযায় তোমাৰ কৈছে আৰু মই কৈছো দে তইতো জোতাও কিনিব লাগে তই কলেজ যোৱা জোতাও নাই তোৰ দাদা লৈ গ'ল জোতা কিনিব লাগে বাবা কৈছে হ'ব মা মই আহোঁতে লৈ আনিম কৈছে আহোঁতে লৈ আনিম বুলি ক'লে আৰু তাৰ লগৰজনীয়ে ফোন কৰি আছে লগৰজনীয়ে নিব আহিছে আৰু আহি পেলাই এতিয়া ইয়াত বা কিমানটো ঘটনা হৈছে সেইটো আমি নাজানো মই গম পোৱাতে মইতো 4:30 বজাত গম পাইছে গম পাইছো আমি গম পোৱাৰ লগে লগে আমি তাত অটোৰ পৰা আহিছো আৰু অটো ৰিজাৰ্ভ কৰি আহিলো ইয়াত হোটেলত 6:30মান বাজিলে আৰু আমাৰ ইয়াত যা হওঁতে এতিয়া কোনো যেতিয়া পোৱালীকেইটা বিচাৰি আছে ইমানটো কিবা ইম্পৰ্টেণ্ট কৰা নাই আৰু বস্তুটো কৰি পেলাই পুলিচতে চবেই আহিছে তাতেও বিচাৰিব দিলে ৰাতি হ'লেও নাপালে আৰু ৰাতিও নাপালে এতিয়া ৰাতি আমি ৰাতভৰ থাকিছো আৰু কৈছে ৰাতিপুৱা 4 বাজি আহিম বুলি কৈছিলে ৰাতিপুৱা 4 বাজিলে আমি আহি পাম ইয়াতে চব হাজিৰ হ'ব আমি ৰাতিপুৱা ওলাই দিম কৈছে তেতিয়ালৈকে আহি পোৱা নাই তাৰপিছত আমি ৰাতিপুৱা আমি 4 বাজি অহাৰ লগে লগে আমাৰ ভিনিটো কিবা ইয়াৰ পৰা ঝাপ মাৰিছে আৰু ঝাপ মাৰি পেলাই চাইছে ল'ৰা বোলে তলত বোলে এনেকা শুই আছে তাৰপিছত চোলাটো নাই হাফ পেণ্ট পিন্ধিছে যে তাৰপিছত ল'ৰাটো এনেকা শুই পেলাই মাথা ইফালে মুখ কৰিছে বোলে তাৰপিছত মোৰ ভিনি অহাটো ভাঙা এইটো নোৱাৰে যে চোলা যদি পিন্ধিলে মানে চোলাৰ লগত টানি আনিব পাৰিলে হয় বোলে তাৰপিছত সি নোৱাৰিলে আৰু অকলে তাৰপিছত মোৰ হাজবেণ্ডে সি সাঁতুৰিব নাজানে সিটো ওচৰলৈকে গৈছে সি নাপালে আৰু লগৰজনী 2-3জনমান মানুহ থাকিলে এতিয়া ওলাব পাৰিম কৈ আছে এতিয়াও তাৰমানে ভিতৰত সোমাব পাৰা এতিয়ালৈকেতো আহি পোৱা নাই ৰাতিপুৱা 4 বাজিলে আমি হাজিৰ হ'ম কৈছিলে আহিম ৰাতিপুৱা আহিম কৈছিলে এতিয়ালৈকেতো অহাই নাই আৰু মোৰ ল'ৰাটো ইমান কি সময় এতিয়া কলেজ যোৱা মেট্ৰিক পাছ হৈছে কলেজ গৈছে গভ কলেজত পঢ়িছে মোৰ ল'ৰাটো সেই জোতা কিনিব অহাটোকে সেইটো এনেকা ঘটনা হৈ গ'ল মই কি কৰিম এতিয়া তাৰ দাদাও তাৰ দেখাও ভাল নহয় সি সৰু ল'ৰাই অলপ আৰু তাকে আশা এতিয়াতো কি কৰিম সিও ভগৱানে নিলে এতিয়ালৈকে তাৰ ডেড বডি পোৱা নাই নহয় কি হ'ব